গুড মৰ্নিং আপোনালোকে জানিছে আমি খনমাত আছোঁ বুলি আজি খনমাত আমাৰ থাৰ্ড ডে হয় আজি আমি যাম নাগালেণ্ডৰ ৰাজধানী কোহিমাখন চাবলৈ কোহিমাত কি চাওঁ আপোনালোকক সকলো দেখাই থাকিম কিন্তু তাৰ আগতে আমাৰ হোমষ্টেৰ ওনাৰগৰাকীক আমি নাগা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিম বুলি কৈছিলোঁ আৰু কোৱাৰ লগে লগে তেওঁলোকে ইমান ধুনীয়াকৈ আমাক ড্ৰেছবোৰ আনি দিলে লগতে পিন্ধাইও দিলে ড্ৰেছবোৰৰ লগত মিলাই পেলাই তেওঁলোকে আমাক ইয়াৰিংছো দিলে আৰু তেওঁলোকৰ লগত ভিডিঅ' তেনেকৈ কৰা নহ'ল কিন্তু তেওঁলোকৰ লগত উঠা ফটোকেইখন মই দি দিম বাৰু আৰু আংগামী ড্ৰেছযোৰ পিন্ধোঁতে কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই এইখিনিতে আৰু এটা কথা আপোনালোকক জনাওঁ আংগামী মহিলাসকলৰ ড্ৰেছযোৰ 3টা পাৰ্টত ভগাব পাৰি যেনে নিখ্ৰো ভাতচি আৰু ফেম্ভ এতিয়া আমি খনমাৰ পৰা কোহিমালৈ ওলাই আহিছোঁ আৰু দেখিছেনে ইমান বতৰ বেয়া একদম ৰাস্তা বেয়া কৰি পেলাইছে কোহিমা টাউন সোমাইছোঁহি কিন্তু বৰষুণে চব বৰবাদ কৰি দিছে কি চাব পাৰোঁ ঠিক নাই বৰষুণৰ পৰা ক'তো যিহেতু যাব পৰা নাই সেয়ে ভাবিলোঁ প্ৰথমতে কিবা এটা খাই লওঁ তাৰপিছত বৰষুণ যদি কমে কোহিমা ৱাৰ চেমেট্ৰি চাব যাম যিহেতু আমি ৱাৰ চেমেট্ৰিৰ ওচৰতে আছোঁ এতিয়া আমি নভা বোলা ৰেষ্টুৰেণ্টখনত সোমাইছোঁ কিবা খাওঁ বুলি এতিয়া আমি ৰেষ্টুৰেণ্টৰ ভিতৰত আৰু আমি লেকচাৰ মাৰিব লৈছোঁ মাহীহঁতৰ লগত এটা কথা কোৱাই নাই আমাৰ লগত মাহী মহা আৰু ভাইটিও আহিছিলে লগতে খানা হলৈকে ৰেষ্টুৰেণ্টখনৰ খিৰিকীৰে কোহিমা টাউনখন চাই আছোঁ কিমান ভাল লগা চাওকচোন সঁচাকৈ মন ভৰি যোৱা পৰিৱেশ এতিয়া আপোনালোকে আমাৰ কিছু ফটো উপভোগ কৰক আৰু আমি অলপ লেকচাৰ মাৰি লওঁ ৰেষ্টুৰেণ্টৰ পৰা আমি খাই ওলাই আহিলোঁ এতিয়া চাবলৈ যাম কোহিমা ৱাৰ চিমেট্ৰি এইখিনিতে কওঁ কোহিমা ৱাৰ চিমেট্ৰিটো এলাইড ফ'ৰ্চৰ ছেকেণ্ড ব্ৰিটিছ ডিভিজনক ডেডিকেট কৰা হৈছে এপ্ৰিল 1944 চনত গাৰিছন হিলছত এওঁলোকে জেপানিজ 15th আৰ্মিৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ইয়াত 1420 কমনৱেলথ বেৰিয়েলছৰ লগতে 917 জন হিন্দু আৰু শিখ সৈন্য ক্ৰিমেট কৰা হৈছিল আৰু এই ৱাৰ মেমৰিয়েলটো তেতিয়াৰ 14th আৰ্মিৰ কমাণ্ডাৰ ফিল্ড মাৰ্শ্বেল ছাৰ উইলিয়াম স্লিমে ইনগ্ৰেট কৰিছিল ইয়াত যিমানবোৰ ষ্ট'ন লে কৰি থোৱা দেখিছে প্ৰত্যেকটো ষ্ট'ন এজন সৈন্যৰ নামত ডেডিকেট কৰা হৈছে ইয়াত আহি এনেকুৱা লগা নাই যেন আমি চিমেট্ৰিত আছোঁ ইমান ধুনীয়াকৈ এওঁলোকে মেইনটেইন কৰি ৰাখিছে চাওকচোন ইয়াত ইমানেই ষ্ট'ন লে কৰা আছে চাই শেষ কৰিব নোৱাৰি যিহেতু ৱাৰ মেমৰিয়েলটো এটা পাহাৰ কাটি বনোৱা হৈছে সেইকাৰণে ইয়াত ষ্টেপ দি বগাই গৈ থাকিব লাগে আৰু ভাগৰ লাগিছে যদিও ঠাণ্ডা লগতে বৰষুণটো কিনকিনাই থকাৰ কাৰণে অলপ ৰেহাই পাইছোঁ বাৰু ৰ'দ থকা হ'লে চাগে অৱস্থা বেয়াই হ'ল হয় আৰু এটা কথা যদি ইয়াত আহে যান্ত্ৰিকতাৰ মাজৰ পৰা অলপ সময় নীৰৱতাৰ মাজত কটাই চাবচোন মনটো কিমান ভাল লাগি যায় ময়ো অলপ নীৰৱতাৰ মাজত সময়খিনি কটাওঁ আৰু আপোনালোকেও ভিডিঅ'টো উপভোগ কৰক
আমি এতিয়া ৱাৰ মেমৰিয়েল চাই হোমষ্টেলৈ উভতিছোঁ আৰু বাটত আহোঁতে আমি ভিউ পইণ্ট দেখিছিলোঁ, কিন্তু তেতিয়া ৰোৱা নহ'ল, ভাবিলোঁ উভতি যাওঁতে ৰ'ম। এতিয়া চাওক ভিউ পইণ্ট আহি পাই গ'লোহি। চাওকচোন ইয়াৰ পৰা কিমান ধুনীয়া লাগিছে দেখিবলৈ। গতিকে ইমান ধুনীয়া পৰিৱেশ, তাতে ফটো এখন উঠিলে হ'ব জানো? গতিকে আমিও ফটো চটো অলপ উঠি লওঁ, আৰু এনেও ফটো উঠি ভালেই পাওঁ। আজি আমাৰ ডিনাৰত আছে এয়া ৰাইচ, এয়া বইল চিকেন, তাৰপিছত এয়া আছে বইল দালি, বইল শাক পাচলি কিবা দিছে, বইল কৰি দিছে, আৰু কি আছে ইয়াত আমি খালেহে গম পাম বাৰু, দেখিটো ভালেই লাগিছে। তাৰপাছত ইয়াত আছে আলু কণী পিটিকা, তাৰপিছত সেইটো আমি নিজে বনাইছোঁ বাৰু। তাৰপিছত এইটো আৰু এইটো আলু পুৰিছিলোঁ, আলু পুৰি পেলাই আমি আলু পিটিকা নিজে বনাই লৈছোঁ। তাৰপিছত তেওঁলোকৰ এটা চাটনি এটা দিছে শুকান মাছৰ সৈতে, আৰু এইফালে আমলখিও দিছে লগতে ভাত খাই উঠি খাবলৈ, আৰু পিঁয়াজ নেমু সেয়াই। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।